এতিয়া মাজৰ মানুহখিনি কষ্ট হয় কিন্তু ন ইমান সময় আহি বহে ঘপকৈ ওলাইতো যাব নোৱাৰে মহিলাসকলৰ হয়নে বাৰু যদি কিবা কাৰণত এটা প্ৰাকৃতিক এটা ভগৱানে আমাক পঠিয়াইছে সেইবোৰ থাকিবই আৰু ন হয়নে বাৰু খোৱাটো থাকিলেতো আকৌ থাকিবই মহিলাসকলে বহুত কষ্ট হয় মই এটাই আপোনালোকক সন্মান জনাই পেলাই কৈ থওঁ মোৰ মাও এনেকুৱা সমস্যাত ভোগে অনুষ্ঠান চাবলৈ গৈ মাজত সোমাই দিয়ে ওলাই আহি পেলাই ঘৰত আহি গালি পাৰি থাকে ইমান মানুহবোৰ বেলেগ কাম নাই নেকি অনুষ্ঠান ইমান আহিছে মানুহ মই এটাই কৈ থওঁ এইটো সমস্যাত নুভোগে খালি ঘৰতে পানীটো কমাই খাই আহিব এইফালে মোহনদা বুলি মাতে তোক ল'ৰাখিনিয়ে বেছি ভাল পায় ন এয়াই মানে এয়াই আশীৰ্বাদ আমাৰ কাৰণে এই যে চিঞৰ এই যে হাত চাপৰি এই যে আপোনালোকে হাই বাই দিয়ে সেইখিনি আমাৰ কাৰণে আশীৰ্বাদ দেই এক্সট্ৰাকৈ একো শিল্পীবোৰতো দেখেই আমি বিভিন্ন নিউজত দেখোঁ অৱস্থাবোৰ সদায় শেষত কিবা হয় দুখ লাগে আমাৰ বেয়া লাগে আমি সহায় কৰোঁ প্ৰত্যেকক হয়নে বাৰু এই পইচা পাতি বেছি গোট খুৱাব নোৱাৰি শিল্পীবোৰে যিমান পইচা পালোঁ নাপালোঁ বেছি গোট খুৱাব নোৱাৰি আমাৰ কাৰণে মূলধন হৈছে আপোনালোকৰ এই হাঁহিটো আপোনালোকৰ হাত চাপৰিটো আপোনালোকৰ আশীৰ্বাদ সেয়া আমাৰ মূলধন বহুত ধন্যবাদ সেইকাৰণে কৈ আছোঁ মই ইনষ্টাগ্ৰাম ফেচবুক এইবিলাকত আহি গ'ল বোলে মৰাৰ পাছত আমাক ফুল দি লাভ নাই যদি জীয়াই থাকোঁতে হাফ এটা নিদিয়ে এনে ধেমালি এই মানুহ এজন পালোঁ যে মোৰ লগত ফটো উঠি আছে মানুহজনলৈ কি চাই আছিলে তোৰ লগত নুঠিলে কাৰণে বেয়া পালি ন নহয় মানুহে যে কথা মোক এটা কথা কওকচোন হাতত যে তিল থাকে আপোনালোকে জানেনে হাতত যদি তিল থাকে মানুহতে বহুত পইচা চুবলৈ পাইছা হয় নেকি আৰু যদি ভৰিত তিল থাকে মানুহে বোলে বহুত জেগা ঘূৰিবলৈ পাইছা হয় মোৰ আছেনে কিন্তু ইয়াত এজন মানুহ পালোঁ মৰিগাঁৱত তেওঁকতো জীৱনত বহুত ভাল বস্তু খাবলৈ পাব পইচা মৰিগাঁও চৰাইবাহীত পালি ক'ত আছে তিল দাঁতত তিল আছে চা সেই দাঁতত তিল নাথাকে নহয় সেই চাধা টুকুৰা লাগি আছে এতিয়া ঠাণ্ডা দিন আহিছে দেই সকলোকে এটা কথা কওঁ কিন্তু নাকবিলাক ঠাণ্ডা অলপ নিয়ৰৰ পৰা সাৱধান বিশেষকৈ সৰু ল'ৰা ছোৱালী বেছি ঘূৰা মেলা বেছি নিয়ৰ ঠাণ্ডা পানী এইবিলাকৰ পৰা আঁতৰত থাকিব অলপ সাৱধান থাকিব দেই খুব চৰ্দি কাহ হৈছে আৰু ডাঙৰ মানুহবিলাক হওক সৰু ল'ৰা ছোৱালীবিলাক হওক চবৰে নাকবিলাক ব্লক হৈছেনে উশাহ ল'ব নোৱাৰি যে মোৰতো আজি 3 দিনমান হ'ল মণিয়েহে উশাহ লৈ দিছে নাকবিলাক ব্লক হয়নে নহয় এইটো নাইকিয়া হৈ যাব আধাৰ কাৰ্ডৰ লগত লিংক কৰি ল'ব থেংক ইউ এতিয়া অনুষ্ঠান ঠিকে পাই আছেনে বা যিটো চিঞৰ মা ভয়তে পলাবলৈহে মন যায় এইফালে চিঞৰটো বেছি এইফালে নাই দেখোঁ বোলে হৰি বাপৰে নাই আমি এইফালে চোৱাও নাই বেছি আমাৰ দেখি আছেনে আমি দুটা আচলতে এনেকৈ ল'ব লাগে পিঠিকে এনেকৈ হয়নে তেতিয়া চবৰে হয় এতিয়া ৰাসটো আহি গ'ল ন মানে ধৰ্মীয় অনুষ্ঠান আৰু গতিকে মই শুভেচ্ছাটো আমাক কেকেচাৰ দিলে মই ইয়াত উপস্থিত সমূহ ৰাইজক মই শাৰদীয় শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু লগতে বেহাৰবাৰী তৰফৰ পৰা আমাৰ কে মোহনৰ তৰফৰ পৰা আপোনালোকক সেৱা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ যিহেতু ৰাসৰ বতৰ ৰাসৰ এফালে গীত গাওঁ তাল মান কাটি কৰি আপোনালোকে মাৰ্জনা কৰি সহযোগ কৰিব দেই দাদা ইয়াত মাংসত দিয়ে কিবা মছলা দি দিয়কচোন হেল্ল' সহযোগ হ'ব দেই ৰাসৰ কাৰণে দেই ইয়াত শ্ৰীকৃষ্ণ গোলা বাঢ়ি লৈ পেলাই ৰৈ আছে ৰাতি শিলাব ৰখিলে বান্ধৱ কৃষ্ণ নুশুনি পজাৰে মা কালি পহৰি সবনি জাগৈলা উপজি লজগনা
গাঁও গোসাঁইও পজিলে কেৱে না জানিলে কেৱল শুনাব দিনে কংসৰ ভয়তে লুকুৱাই থলে গৈ নন্দ যশোদাৰ ঘৰে আজি ৰাতি সকলোৱে হাত জোৰে এবাৰ আজি ৰাতি মই আহোঁতে কেকেচা যেতিয়া ভাষণ দি আছে এইপিনে মাজত দেখিছোঁ বৰমা এজনী বৰমা নহয় আইতা হ'ব আইতা এজনী একদম এনেকৈ আহিছে মই মানে মঞ্চৰ ওপৰত ভাবিছোঁ বা কেকেচা উঠোতে ইমান লাগিছে আইতা আজি অনুষ্ঠান কৰি বিৰাট ধুনীয়া লাগিব দেই এতিয়া মই যেতিয়া কথা কৈ আছোঁ তেতিয়া আইতা এনেকৈ আছে মই বোলো বা আজি মই ধুনীয়া কথা ক'ব পাৰিছোঁ দেই এতিয়া মই আপোনালোকক কৈছোঁ বোলে অলপ সহযোগ কৰিব তেতিয়া আইতা এইটো দিছে এতিয়া খুটাত মূৰটো লাগোতেহে গম পাইছোঁ আইতা সলাগা নাই আইতা টোপনি গৈ আছে আইতাক জগা কিয় নহ'লে খুটাত মাৰি মোৰ ফালি গ'লে এই অকণমানি মাইনাটো লৈ আহিছে ন এতিয়া অনুষ্ঠান বা কি বুজি পায় মাজে মাজে এনেকৈ কাণখন ওনাই মাজে মাজে আকৌ ঘূৰি দিয়ে বেচেৰাটো মই এনেকৈ এবাৰ অনুষ্ঠানত মোৰ সঁচাগৰাকী মণিক লৈ গৈছিলোঁ নহয় দেখোঁ মানে মণিৰে মোৰে অনুষ্ঠান আছিল ইও গৈছে মই মোৰ আচলগৰাকীৰ মোৰ আকৌ দুজনী নহয় দুজনী মোৰ এজনী চিৰিয়েলত এজনী ঘৰত দুইফালৰ পৰা গালি কিবাকৈ জীয়াই আছোঁ আৰু মানে কেকেচাৰকে গাখীৰতে বাফেলেও খুটি আৰু এই দুইজনীকে লৈ গ'লোঁ মণিৰে মোৰে ইয়াৰে অনুষ্ঠান আছে মোৰগৰাকী বুলি ব'লা অনুষ্ঠান চাবা ন তেওঁলোকেতো চাব মৰিগাঁও ব্লক কৰে তেওঁ দেই ইয়াতে তেওঁ হেৰি কৰে LP স্কুলত লৈ গ'লোঁ মানুহৰ এনেকুৱা ভিৰ ভাৰ আমি ওলাই যাওঁতে সমিতিখনে এটা মৰমত উলিয়াই নিনিয়ে জানো তেওঁ ওচৰতে ৰৈ আছিল মোৰ কিবা কপালেই বেয়া নেকি মোৰ আচলজনীক ধৰি নিব লাগে মণিক ধৰি লৈ গৈছোঁ নহয় মানুহ তাৰপিছত কি হ'বতো গমেই পাইছে ঘৰত আৰু দুদিনমান আৰু অমাৱস্যা ভাত পানী নাই ব্ৰত আৰু তাৰপিছত বোলো নাই নাই যি ভাগ জোৰ বস্তু সেই ভাগ তাতে ৰখাই ভাল আৰু ভগাই লৈছোঁ এতিয়া আমাৰ যে মণিবৈ যে বিৰাট চালাক আপোনালোকে গম পায়নে মণিবৈ এইকণত নাযাব মাথাটো ইমান মাথাইটো কেকেচাৰ লগত কাজিয়া কি কয় জানে মণিবৈ কেকেচা মণিবৈ কেকেচাৰ যিটো ব্যৱহাৰ কৰে মোৰ বেয়াই লাগে জানেনে মণিবৈ কাপোৰৰ বেপাৰীটোকে ইমান ধুনীয়া ব্যৱহাৰ কৰে কেকেচাৰ ইমান বেয়া ব্যৱহাৰ কৰে কাপোৰৰ বেপাৰীটোৰ লগত গিৰিয়েকটো মিলাইছে নহয় বানটো কমাব লাগিব যে মাইকী মানুহে চবতকৈ বেছি কাপোৰে ভাল পায় হয়নে নহয় ক'ৰবালৈ যাবলৈ ওলাব গডৰেজটো খুলি চাপৰি বজাইছে কোনটা হয়নে খুটাটোৰ পৰা পাৰ কৰি নলয় কিয় এইটো কম চাপৰি বজা নাই কিন্তু ন আঙুলি ছিঙি পৰিব হৈ যাব এইটো ক'লো এইটো অসমৰ শ্ৰেষ্ঠ চাপৰি আপুনি ইমান সহযোগ কৰিছে দাদাই আপোনাক কাপোৰ দিয়ে নে নিদিয়ে দিয়ে মই দেখিছোঁ মাইকী মানুহখিনি ক'ৰবালৈ যাবলৈ ওলাই গডৰেজ বা এনেকুৱা খুলি সদায় কয় এতিয়া যাবলৈ কাপোৰেই নহয় হয়নে বাৰু কাপোৰ নাই এইফালৰ পৰা আহিছে কাপোৰ নাই একেই থাকে আকৌ ক'ৰবাৰ পৰা যদি আহি গ'ল ধৰি ল'লোঁ বিউটি পাৰ্লাৰৰ পৰা আহি গ'ল বিউটি পাৰ্লাৰৰ পৰা আহি পেলাই মানে নিজে ক'ব লাগে ধুনীয়া লাগিছে তোমাৰ নক'লে আকৌ সেইটোও ধৰে তুমি মানে মনেই কৰা নাই মই কি কৰি আহিলোঁ দুইফালে মৰিবলৈ পুৰুষ দুই প্ৰকাৰৰ জীৱিত আৰু বিবাহিত এইখিনি আকৌ কৈছা আমাক মানে মানুহ এটা পালে কৈছে তোমালোকে ইমান ধুনীয়াকৈ এক্টিং কৰা মানুহে ইমান তোমালোকে সহযোগ কৰে ইমান মৰম চেনেহ আশীৰ্বাদ দিয়ে তোমালোক সুখী নে এই মই বিয়া পাতিলোঁ নহয় বেলেগক সুখ হা আমাৰ কেকেচা হৈছে বাঘ আপোনালোকে হয়নে নহয় কওক কেকেচা দিনা সৎ নিষ্ঠাবান শান্ত শিষ্ট মৰমীয়াল পুলিচ ক'ৰবাত পাবনে নাপাওঁ মোৰ নিচিনা পুলিচ পাব মোক মৰিগাঁৱতে এখন থানাত এবাৰ খেল বুলি চিনেমা এখনৰ শ্বুটিং হৈছে মই অসমৰ বিভিন্ন জেগাত ইণ্টাৰভিউটো কৈছোঁ বৰ্ষা ৰাণী বিষয়া বাইদেউ মোক
পুলিচ এজনে তেওঁ বেহাৰবাৰী চাই বিভিন্ন কথা পাতি পেলাই মোক কৈছে আপোনাক কিন্তু পুলিচ লাগে দে আপুনি পুলিচ কালাৰৰ মই বোলে পুলিচ কালাৰ এতিয়া কি কৰিম আৰু মায়ে যি বনাই চব দিয়ে যায় আৰু ইটো বিয়া পতা নাই আপোনালোকে জানে এতিয়া ক'তো মিতিৰ কুটুমৰ বিয়া নোখোৱা হ'ল চবেই কামোৰে ন ধৰি পেলাই এইটো বিয়াখন কি হ'ল আমি নেপামেই নেকি মৰিমেই এইবোৰ কথা মোমায়েক এটা বেছিকৈ কামোৰে এই ভাইটি কি হ'ল ইয়াক পাপু বুলি মাতো এই পাপু কি হ'ল বিয়া কি হ'ল ই ক'লে এদিনে এতিয়া মই এক্টৰ হ'লোঁ মানুহে চিনি পায় মানুহৰ আগতনো কিয় এইবোৰ কৈ থাকে বিয়া এটা কেইটামান কথা আছে দেই এটা ডাকৰ বছৰ জানেনে আপোনালোকে যে জন্ম মৃত্যু বিবাহ আৰু পায়খানা কেতিয়া কাৰ আহে কোনেও নাজানে কি কৈছে এইটো মিলা নাই মইতো পালে বিয়া পাতোকৈ আছোঁৱেই মোমায়েকক দম দিলে এতিয়া মোমায়েকে তাক দেখিলে নোপোৱা হ'ল কিন্তু ফিচিঙাকৈ হাঁহি পেলাই মোমায়েকে মানে এনেও ট্ৰেণ্ডত যিটো গান থাকে এনেও গান চান ভাল পায় খুব গান শুনে মাজতে কি কৈছে মামাই মামাই বহুত গান শুনে যে যিটো গান গায় তাকে মনত থাকি যায় এতিয়া মামাই মোক দেখিলে কেনেকৈ হাঁহে জানেনে হাঁহিটো শুনিলে গম পাই যাব কেনেকৈ হাঁহে মোক কয় অ' পাপু শুনি ল আচল হাঁহিটো আছে অ' বাবু কি হ'ল বিয়াখন গম পালে এতিয়া আশ্চৰ্য গানটো শুনিলে যে হাঁহিটো তেনেকুৱা হৈ গ'ল ইয়াতে এটা বোলে গুজব ওলাইছে কমলাভনীয়ে পলাই গ'ল বুলি হয় নেকি এতিয়া একে লিলি কেটেকা নহয় আমাৰতো বিয়া পাতিবলৈ মই মানে কিয় বিয়া পাতা নাই জানেনে মই চব কথা জীৱন এনেকৈ ভাবোঁ তই মতা নে মাইকী এইষা আকৌ কি সুধিলে তা এনেই সুধিছোঁ তই মতা নে মাইকী মই মতা চিন কি হা তই মতা নে মাইকী মতা চিন কি সেই এইবিলাক কি সুধিছে চিন কি চিন এখন দেশ কেনেকৈ ক্ৰিটিকেলকৈ সুধিছে ন পৃথিৱীৰ প্ৰথম আলুটো ক'ত পাইছে পৃথিৱীৰ প্ৰথম আলুটো প্ৰথম যিটো আলু জাপানত এই মাটিৰ তলত পাইছে বা এনেকুৱা মই আপোনাক এটা সুধিছোঁ ক বাচ্চাটা কিয় টপা হ'ল বাচ্চাটা কিয় টপা কি ভালকৈ সোধ কি বাচ্চাটা কিয় টপা আপোনালোকে জানেনে আপুনি জানে নিজৰ পেট পোহা বাচ্চাটা কিয় টপা কিয় টপা কিয় কচোন নাজানে কাৰণ বাচ্চাটা মোৰ চুলিয়ে নাই আমাৰ ইয়াতে আমাৰ কওকচোন কি বাচ্চাটা বা চাপ মণিপুৰ কিয় চাপ সিহঁতৰ মই বংশটো আগতে খুচৰি ল'ব লাগিব কোন ওখ কোন চাপৰ নহয় মানে মাকে বাপেকে দুইটাকে সমান নাম কৰে যে বাচ্চাটা চাপ হ'ল মণিপুৰ বাঢ়ে বুলি মাকে কৈছে তোৰ বাঢ়িব নালাগে তোৰ এইখিনিতে কিন্তু বিশেষভাৱে ধন্যবাদ দিব লাগিব চৰাইবাহী সমিতিক যে ইমান এটা সুন্দৰ পৰিৱেশৰ মাজত আমাক আমন্ত্ৰণ জনালে আৰু এইখিনিতে বজালে ভালকৈ বজাই দিওঁ থেংক ইউ আৰু চবতকৈ ভাল লাগে মেক্সিমামে বাই ফোন কণ্টেক্ট কৰে আমাৰ লগত আমাৰতো এজন এয়া থাকে ন তেওঁলোকে যোগাযোগ কৰি দিয়ে কিন্তু ভাল লগা কথাটো তেওঁলোক নিজে গৈ আমাৰ ৰেঙনিত গৈ আমাক মানে নিমন্ত্ৰণ দি আহিছে তেনেকৈ ক'লে অকণমান ঘৰুৱা লাগে আজি পল্লৱৰ ঘৰত সোমালোঁ ইমান সুন্দৰকৈ মানে আপ্যায়ন কৰিছে ধূপ চাকি জ্বলাই গামোচা পিন্ধাই এনেকুৱাবোৰ পাই থাকোঁ তথাপি মৰমটো দেখিলে এইটো মৰম মই সঁচাকৈ কৈছোঁ আপোনালোকে আমাৰ বেলেগ কিবাও চাব বেলেগ জেগাত কওঁ নেকিও শুনিব ক'তো এনেকৈ নকওঁ চব জেগাই ভাল লাগে কিন্তু মৰিগাঁৱত মই ভাবোঁ অকণমান পাৰ্চেণ্টেজটো যেন অকণমান মণি মোৰ মাজত যিটো আছে মৰিগাঁও গাঁৱৰ ৰাইজৰ লগত মোৰ সেইটো আছে চৰাইবাহী থেংক ইউ চৰাইবাহীলৈ ঢেৰ মৰম আৰু মণি নাই কাৰণেহে চৰাইবাহী ৰাইজক মই কিবা এটা মানে দিছোঁ আৰু বাৰু যোনে ভাল পাইছে দিয়াৰ কাৰণে মই মণিপুৰ হিচাপটো দিমগৈ এতিয়াতো ল'ৰা ছোৱালীবিলাকে এইখিনিতে মই এবাৰ আমাৰ লগত ব্যক্তিগতভাৱে সহায় কৰা মোৰ বন্ধু পৰাগ আহিছে মোৰ ককাইদেউ জিতু দা আহিছে আছে নেকি ওচৰত আমাৰ ফেন ক্লাবৰ অঞ্জন আছে ৰঞ্জু আছে এয়া অঞ্জন এইখিনিতে আছে আমাৰ ফেন ক্লাবৰ মেইন মানুহ আমাৰ ৰঞ্জু ক'ত সেয়া ৰঞ্জু আছে কুঞ্জ আছে আৰু এই জিতু দা আছে মই দৌৰিতে মানে ড্ৰেছটো লগাব নোৱাৰিলোঁ যে জিতু দাকে পেণ্টটো পিন্ধাই আনিলোঁ অৰূপ আছে অৰূপ ক'ত আছে
ৰক্তি আমাৰ গোটেই ল'ৰাখিনি আছে পৰাগক মাতিছোঁ মই বন্ধু এই পৰাগ আছে আৰু মই কৈছোঁনে নাই এতিয়া মোক গোটেই মানুহে বেহাৰবাৰীৰ পৰা চিনি পায় কিন্তু মোৰ আকৌ প্ৰভু কিবা ফেন ক্লাব এটা মৰিগাঁৱতে আছে চাওক আপোনালোকে আৰু মই এইটো কথা নিশ্চয় ক'মগৈ চিৰিয়েলত এই কথাখিনি চৰাইবাহী মৰিগাঁও থেংক ইউ বোলে আও হৰি